নমস্কাৰ বন্ধুসকল, কি খবৰ? মই ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেক ইনফৰমেশ্যন উইথ ব্লগলৈ। আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আছোঁ। তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক শিকাম বুজাম ক'ম যে আপোনালোকে যদি ইণ্ট্ৰ' বনাব নাজানে বা আপোনালোকে কি এপ্লিকেশ্যন ইউজ কৰি আপোনালোকে এটা ইণ্ট্ৰ' বনাব পাৰে, ভাল ইণ্ট্ৰ' এটা। তো আজি মই এই ভিডিঅ'টোত সকলো শিকাম। তো ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তলত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক। আৰু যদি ভিডিঅ'বোৰ চাই বেছিকৈ ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'বোৰ আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক। তো আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আপোনালোকে পোনপ্ৰথমতে যাওক প্লে ষ্ট'ৰত আৰু তাত গৈ আপোনালোকে চাৰ্চ কৰক লিজেণ্ড এপ্লিকেশ্যন। তো মই এই এপ্লিকেশ্যনটো এই প্লে ষ্ট'ৰত নাপালোঁ, সেইবাবে মই ইয়াৰ এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰিছোঁ। তো মই বহুতবাৰ চেষ্টা কৰিছোঁ প্লে ষ্ট'ৰৰ পৰা এপ্লিকেশ্যনটো ডাউনলোড কৰিবলৈ, কিন্তু এই এপ্লিকেশ্যনটোৰ অৰিজিনেল ভাৰ্চনটো প্লে ষ্ট'ৰত মই পোৱা নাই। চ' যদি আপোনালোকে পায় ইয়াৰ পৰা ডাউনলোড কৰিব, আৰু যদি নাপায় আপোনালোকে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰিব পাৰে। তো মই এই এপ্লিকেশ্যনটো ডাউনলোড কৰিছোঁ এই এপ্লিকেশ্যনটোৰ পৰা, এপ ষ্ট'ৰৰ পৰা। তো মই এতিয়া অলৰেডি ইনষ্টল কৰিছোঁ, আপোনালোকে ইনষ্টল কৰক। মই অ'পেন কৰিম এতিয়া। তো অ'পেন কৰাৰ লগে লগে আপোনালোকে এটা ইণ্টাৰফেচ দেখিবলৈ পায়। এই ইণ্টাৰফেচটো আপোনালোকে কি কৰক, পোনপ্ৰথমতে আপোনাৰ চেনেলটোৰ নাম দিব বিচাৰিছে। তো আপোনালোকে প্ৰথমতে চেনেলটোৰ নাম লিখক। তো মোৰ চেনেলটোৰ নাম হৈছে টেক ইনফৰমেশ্যন উইথ ব্লগ হয়। চ' মই লিখি দিলোঁ, আৰু লিখি দিয়াৰ পিছত আপোনালোকে ৰাইট চিনটো মাৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা এটা অপশ্যন দেখিবলৈ পাব, এই অপশ্যনকেইটা দেখিবলৈ পাব। তো এই অপশ্যনটো আপোনালোকে ইয়াৰ পৰা যিকোনো এখন বেকগ্ৰাউণ্ড চইচ কৰিব পাৰে। তো মই আপোনালোকক দেখুৱাই দিছোঁ, ধৰা হ'ল মই এই বেকগ্ৰাউণ্ডখন চিলেক্ট কৰিছোঁ, জাষ্ট আপোনালোকক মই দেখুৱাব পাৰিছোঁ। তো এইটো দিলে আপোনালোকৰ ভিডিঅ'টো প্লে হৈ যাব। তো আপোনালোকে ইয়াত যিকোনো আপোনালোকক যেনেকুৱা ধৰণৰ লাগে ইণ্ট্ৰ'টো তেনেকুৱা ধৰণৰ পাব, আপোনালোকক যেনেকুৱা ধৰণে বিচাৰে ইণ্ট্ৰ'টো। তো ইয়াৰ ভালেকেইটা অপশ্যন আছে ইয়াত ইণ্ট্ৰ'ৰ। চ' মোৰ এইটো বেছিকৈ ভাল লাগে, মই সেইবাবে ভিডিঅ'ত এই ইণ্ট্ৰ'টো ব্যৱহাৰ কৰিছোঁ। আপোনালোকক যেনেকুৱা ধৰণৰ ইয়াত আপোনালোকে কালাৰ চেঞ্জো কৰিব পাৰিব, আপোনালোকক যেনেকুৱা কালাৰ লাগে। চ' ভাল এপ্লিকেশ্যন হয় এইটো এটা, যদি আপোনালোকে ইণ্ট্ৰ' বনাবৰ বাবে ইনষ্টল কৰিব বিচাৰে কৰিব পাৰে। আৰু ইয়াৰ পৰা এনেকৈ গৈ আপোনালোকে ছেভ এজ ভিডিঅ' মাৰি দিলে আপোনালোকৰ ভিডিঅ'টো গেলাৰীলৈকে অট'মেটিক ছেভ হৈ যাব। চ' মই অলৰেডি ভিডিঅ'টো ছেভ কৰিছোঁ। চ' মই এতিয়া ছেভ নকৰোঁ, জাষ্ট আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা শিকিব বা বুজিব পাৰিলে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব। তো আজিলৈ বাই বাই, জয় অসম।